আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গৌৰৱান্বিত অনুৰাগলৈ। আজি আমি গৰখীয়া থান যাম সন্ধিয়া। তাত ফাকুৱা উপলক্ষে মানে এনেকৈ থান এখন আছে, থানখনত নাম গোৱা হয়। নাম গোৱাৰ উপৰিও বহুত কিবা কিবি হয়। আপোনালোকক দেখাম। আমি সন্ধিয়া 7টা বজাত লগ পাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক। বাপৰে ইমান ভিৰ হ'ব বুলি আমি ভবা নাছিলোঁ। মানে যাবলৈ জেগা নাই, আমি গাড়ী বহুত দূৰতে থৈ আহিলোঁ। এতিয়া আমি গৈ আছোঁ এনেকৈ খোজকাঢ়ি। আপোনালোকে দেখিব পাইছে গোটেই মানে মানুহ যাবলৈ জেগা নাই, মানে ভিৰ মাৰিছে। প্ৰত্যেক বছৰে এনেকৈ ফাকুৱা দিনাখনে পতা হয়। গৰখীয়া থান বুলি কয়। ইয়াতে মানে সকলো মানুহে আহে। ৰাতি মানুহ বেছি হৈ যায় আৰু দিনত ইমান মানুহ নহয়। ৰাতি ভাগত মানুহ বহুত বেছি হৈ যায়। ইয়াত যে চাকি আমি জ্বলাবলৈ ল'লোঁ, জ্বলাইছোঁ আমি চাকি ইয়াতে আমি চাকি জ্বলালোঁ। এইটো গোটেই আমাৰ এই মানে থানখনৰ গোটেই ভিউটো চাওক আপোনালোকে। মানে বহুত ধুনীয়া জেগা এডোখৰত আছে। মন্দিৰৰ ভিতৰৰ ভাগডোখৰতে আছোঁ আমি। ছাইডতে পুখুৰী এজনা আছে। ইমানে মানুহ আপোনালোকে দেখিব পাইছে ভিডিঅ'টো। আৰু চাকি জ্বলাবলৈও জেগা নাই ভালকৈ। আমি জ্বলালোঁ আৰু ছাইডতে। মেইন জেগাডোখৰত চাকি জ্বলাব নাপালোঁ আমি। আৰু ভাবিছিলোঁ অকণমান দেৰি থাকিম বুলি, কিন্তু বতৰটো অলপ ডাৱৰীয়া কৰিলে। গাড়ী এখনো নমাই থোৱা আছে পথাৰত, তো তাকে আমি সোনকালে অকণমান গুচি আহিলোঁ। ইয়াতে মেলা নিচিনাকৈ বহিছে। মানে অকণমান দোকান পোহাৰ বহুত কেইখন দিছে। মানে বহুত 300 মানৰ ওপৰত দোকান হ'ব চাগে। মোৰ আন্দাজত হয়তো বেছি হ'ব পাৰে, কমো হ'ব পাৰে। মানুহ ধেৰ হৈছে মেলাত। মানে নামঘৰত চাকি জ্বলাই মানুহবোৰ মেলাতে ঘূৰিছে আৰু চাকি তাকি জ্বলাই আহি আমিও মেলাখন অকণমান চালোঁ। পথাৰৰ মাজত গাড়ী ৰখাই থৈছোঁ। গাড়ীৰ পৰা লাইন এতিয়া সেইখিনি উঠাওঁতে গাড়ী দিগদাৰ হৈ যাব। গাড়ী চাবলৈ জেগাই নাই। চক হেৰি আছে। আমি তাৰ পৰা 9টা বজাত ওলাইছিলোঁ। 9টা বজাত ওলাই এতিয়া বাজিলে 12টালৈকে আমি ইয়াতে আছোঁ। মানে ভিৰ যাব পৰা নাই। ভিডিঅ'টো শ্বৰ্ট হ'ল। আপোনালোকে চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।